আজি পুনৰ আন এটা নতুন ভিডিঅ'লৈ মই তোমালোকৰ মাজলৈ আহিছোঁ। আজি ইয়াত মই এটা পট আঁকিম আৰু তাত কিছু ডিজাইন দি দিম। তো পট ডিজাইনিং কেনেকৈ তোমালোকে চাই যোৱা আৰু লগতে আজি মই কালাৰটো অকণমান বেলেগ ধৰণৰকৈ কৰিব চেষ্টা কৰিম আৰু তোমালোকে চাই নিশ্চয় ভাল পাবা। এতিয়া চাই যোৱা ভিডিঅ'টো সম্পূৰ্ণ। এতিয়া ইয়াত মই এটা চাৰ্কুলৰ সহায়ত পটটো ড্ৰ কৰিম আৰু পট কিদৰে আঁকিব লাগে মই তাৰ ওপৰত এটা ভিডিঅ' বনাই থৈছোঁ। তোমালোকে চাই ল'বা, মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। আৰু এতিয়া চাই যোৱা মই কিদৰে গোটেই পটটো ড্ৰ কৰোঁ। পটটো মোৰ অঁকা হৈ গ'ল। এতিয়া ইয়াত মই ডিজাইন বনাই দিম। তোমালোকে চাই যোৱা মই কি ধৰণে ডিজাইনটো বনাই দিছোঁ আৰু যোনখিনিত মই পেঞ্চিল ছেটিং কৰি দিছোঁ সেইখিনিত কালাৰ হ'ব, তো তাৰ কাৰণে মই ছেটিং কৰি ৰাখি দিছোঁ এতিয়াই। পটটো মোৰ কমপ্লিট ড্ৰ কৰা হৈ গ'ল। এতিয়া ইয়াৰে পিছপিনে মই কালাৰ কৰি দিম। আৰু এতিয়া পটটো মই যিখিনিত আঁকিছিলোঁ ঠিক সেইখিনিতে মই বিভিন্ন ধৰণৰ কালাৰ ইয়াত কৰি দিম আৰু তোমালোকৰ ইচ্ছামতেও তোমালোকে কালাৰবোৰ ব্যৱহাৰ কৰিব পাৰা। আৰু যিমান পাৰি তোমালোকে ডাৰ্ক কালাৰ ইউজ কৰিব চাবা আৰু মাজতে অকণমান লাইট কালাৰ দুটা এটা ৰাখি দিবা, তেতিয়া ভাল লাগিব। তোমালোকে যদিহে কাৰ্বন পেপাৰ ইউজ কৰি পাইছা তো গম পাইছা এই পটটোত মই কিদৰে কালাৰ কৰিম। আৰু কাৰ্বন পেপাৰত কি হয়, তোমালোকে তাৰ ওপৰত যদি কিবা এটা ড্ৰ কৰি দিয়া তোমাৰ তলৰ কাগজখনত সেই একে ড্ৰয়িংটো বহি যায়। তো সেই টেকনিক ইউজ কৰিয়ে মই এই পটটোতো কালাৰ কৰিম। তো চাই যোৱা তোমালোকে। এতিয়া মোৰ ইয়াত কালাৰ কৰা হৈ গ'ল আৰু তোমালোকৰ ইচ্ছামতেও তোমালোকে কালাৰবোৰ ব্যৱহাৰ কৰিব পাৰা। আৰু এতিয়া মই ইয়াত এখন ব্লেংক পেপাৰ ল'ম আৰু ইয়াত একো অঁকা নাই মই। তো যোনখন পেপাৰত মই কালাৰ কৰিছিলোঁ এই পেপাৰখন মই ঠিক এইদৰে ইয়াত বহাই দিম আৰু ইয়াৰ চাৰিওফালে মই পিন লগাই দিম যাতে পেপাৰখন লৰচৰ নহয় আৰু মোৰ আকোতেও লাইনবোৰ বেঁকা বেঁকি হৈ নাযায়। ইয়াৰ ওপৰে ওপৰে অঁকাৰ কাৰণে ব্ৰাছ নহবা পেঞ্চিলৰ তলফালটোৰেও আঁকিব পাৰিবা। আৰু ইয়াত মই ব্ৰাছডাল ল'ম অঁকাৰ কাৰণে আৰু পেঞ্চিলেৰে যি ধৰণে আঁকিছিলোঁ ঠিক সেইদৰে ইয়াৰ ওপৰে ওপৰে মই ব্ৰাছডালেৰে আঁকি যাম। আৰু তোমালোকে চাই যোৱা কি ধৰণে মই আঁকো। আৰু ইয়াত ভাবিবলগীয়া ইমান একো নাই। পেঞ্চিলেৰে যি ধৰণে আঁকিছিলোঁ ঠিক সেইদৰে ইয়াত ব্ৰাছডালেৰেও মই আঁকি যাম। আৰু ইয়াত পেঞ্চিলেৰে যি ধৰণে ছেটিং কৰিছিলোঁ সেইদৰে ব্ৰাছডালেৰেও মই ইয়াৰ ওপৰত খোৱাই যাম যাতে পিছৰ পেজখনত লাগি ধৰে কালাৰটো।
ইয়াত এইখিনিত মই তলৰ পিনে এটা ঘৰ বনাব পাহৰি গৈছিলোঁ, তো ব্ৰাছডালেৰে মই কৰি দিলোঁ। ব্ৰাছডালেৰে কৰা হৈ গ'ল মোৰ, আৰু এতিয়া চাওঁ কেনেকুৱা হৈছে। তো তাৰ কাৰণে মই পিনকেইটা ফাৰ্ষ্ট খুলি লওঁ। ভিডিঅ'টো চাই কেনে পালা তোমালোকে কমেণ্ট কৰি মোক জনাবা, আৰু ভাল পালে লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।